চলিহঁত আজি আমাৰ স্কুলত অধিকাৰী আহিব তাইও একো নকবি আৰু বৈজাত নকৰবি স্যার তেখেতে যদি কিবা সুধে তেতিয়াও একো ক'বা নালগে নেকি? সেই কুকুৰ মনে মনে থাক মই কৈছোঁ যে বৈজাত নকৰবি আৰু তেখেতে একো নুসুধাকলৈকে একো নকবি তে স্যার কি ক'বা লাগে কি কৰবা লাগে আপনিয়ে কওক প্ৰথমতে। তেখেতে যি সুধে তাকে উত্তৰ দিবি যি জানা তাকে ভালকে কবি আৰু একো ক'বা নালগে এইটো একো ডাঙৰ কথা নহয় কিবা সুধে আমি একো নাজনো ন, অধিকাৰী কিবা সুধব বুলি আমি একো পঢ়ি অহা নাই ন। সেই সাধাৰণ জ্ঞানৰ প্ৰশ্ন সুধব তোন এনেও জানবি স্যার আমি যদি উত্তৰ নেদো মাৰব নেকি? তেখেতে নল্লেও একো নকৈ তোহাক কিন্তু পিছত তোহাক মই ধুলাই কৰি কটি লাল কৰি দিম স্যার আগতে ক'বা লাগছিল অধিকাৰী আহিব বুলি আমি সাজু হৈ আহিলোহি ন। বাপ্পাও সি সাজু হৈ আহে তোক এতে বিয়া কৰবা মাতা নাইয়ে বাপু তই ধুতি চলা যি পিন্ধি আহিবি কি হলে নিলজ্জা তুই আৰু কিয় আহিবা ধৰছা বেলচা এন তাতকেইটা উইলে নহয় মানে স্যার ধুতি চলা পিন্ধলি কেনে লাগব তাকে ভাবি আহি আছিলো দিয়ক। একলা মূৰ্তি কিন্তু অধিকাৰীৰ আগত নধৰবি নহলিবা মাইৰত দাগা উঠি যাবি ইটাৰ মনে মনে থাক অধিকাৰী আহিবয়ে আহক আহক ছাৰ আপোনাকেই ৱেইট কৰি আছিলো হয় নেকি? দে মই আহিলোৱে যেতিয়া কচোন মোৰ ৱেট কিমান হ'ল। নহয় ছাৰ আপোনাক ইণ্টেজাৰ কৰি আছিলো অজনৰ কথা কোৱা নাছিলো তে অসমীয়াত ক কৰা কি ইংলিছত কৈ আছ? তুমিতো মা নহয় মোৰ যে তুমি খানা বনাই থৈছ আৰু মোক ৱেট কৰি আছ। নহয় ছাৰ আপুনি আৰু তামচা কৰছি দিয়ক কিয়ে চলিহঁত কি খবৰ তোমাৰ? একো নকয় দেখোন গুড মৰ্ণিং বুলিও ক'বা নৰা। গুড মৰ্নিং ছাৰ বাপৰে তই আকলে কলি তই অলপ বুদ্ধি থকা চলি হবি কিজানি। তথাপিও হিংসা নাই ছাৰ মোৰ দে তোকতে মই এটা প্ৰশ্ন সুধিম শুদ্ধকে উত্তৰ দিবি কিন্তু দেচোন ক তই ইতা ৰাৱণক কাই মাৰছিল? ছাৰ ৰাৱণটো বেলেগ ক্লাছত পঢ়ে মই কেনেকে মাৰিব পাৰিম সি কোনি মাৰছি নাইতো দিয়ক কিন্তু মই মাৰা নাই ছাৰ এনে ক'বা নাহিব দিয়ক এগলা বাহ চলি বঢ়িয়া তই আগক লগি বহুত হেভি ষ্টুডেণ্ট হবি নালায়া কাইগা সিয়ে বাবু তোৰ মাথাত চৰক পছিল লাগে চলি দুগতে শিখৰৰ বিকট দৰে লাল পৰি আছে। দে তই কচোন তই জানবি হেন পাও ৰাৱণক কাই মাৰছিল কচোন। ছাৰ মই কালি স্কুলত অহা নাছিলো হে কাইবা মাৰছি নাইতো দিয়ক সি কেনেও মাৰবা নৰো সি দেখাত বকা উৰেন। কিয়া মাষ্টৰ কি শিকক এই সাধাৰণ প্ৰশ্নটো নাজনে ৰাৱণক কাই মাৰছিল? তাহুনতো শুদ্ধকে কৈছি ছাৰ ৰাৱণ বেলেগ ক্লাছত পঢ়ে তাহুন মাৰা নাই বুলি কৈছি তাৰ মাৰাই নাই দিয়ক বঢ়িয়া চলি নালায়ক মাষ্টৰ মহা নালায়ক মই ৰামায়ণৰ ৰাৱণৰ কথাই সুধিছিলো। হাও ছাৰ এইটো কথা আমি নজন্মাতে হৈছি আমি কেনেকে জানিম ইতা আমি সৰু চলিহে। ঠিক আছে তোহাক প্ৰশ্ন সোধা হ'ল মোৰ ইতা মই যাওঁ পিছত চাই ল'ম তোহাক কি কৰবা পাৰো। ছাৰ এগলা কি অধিকাৰী আহে কি সুধি থাকে কাই মাছি কেতিয়া মাছি আমি কি জানো ছাৰ। বাদ দি থাকলা তোৰ নৰা বুলি এনেও জানো মই কিন্তু বগা মোলাই পাৰব বুলি ভাবছিলো সিও নল্লাক কুকুৰে তোক ইটা কুকুৰ মাৰা দিম নিজেও নৰে মাষ্টৰে ইতা মোৰ ওপৰত খং জাৰবা আপোনালোকক শুনক খেলতা ভেলটিকে ভিডিঅ'টো চাইছে জিতে চেনেলটো ছাবস্ক্ৰাইব কৰবা নাপাহৰিব।